জানে যে গ্ৰেড 3 গ্ৰেড 4ৰ নিযুক্তিৰ প্ৰক্ৰিয়া এটা চলি আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জটো পৰ্টেলত হৈ থাকে কাৰণে যাৰ আধাৰ নাই তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ল'ব পৰা নাই। গতিকে আধাৰ নথকা যুৱক যুৱতীসকলে এতিয়াৰ পৰা মেনুৱেলি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা চাৰ্টিফিকেট ল'ব পাৰিব, যাতে নিৰ্ধাৰিত সময়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত তেওঁলোকে আবেদন কৰিব পাৰে। তেওঁলোকে জানে যে গ্ৰেড 3 গ্ৰেড 4ৰ নিযুক্তিৰ প্ৰক্ৰিয়া এটা চলি আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জটো পৰ্টেলত হৈ থাকে কাৰণে যাৰ আধাৰ নাই তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ল'ব পৰা নাই। গতিকে আধাৰ নথকা যুৱক যুৱতীসকলে এতিয়াৰ পৰা মেনুৱেলি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা চাৰ্টিফিকেট ল'ব পাৰিব, যাতে নিৰ্ধাৰিত সময়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত তেওঁলোকে আবেদন কৰিব পাৰে।